সকলো ভালে আছে আৰু আজি প্ৰায় 5 দিনমান হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই মানে বনোৱাও হোৱা নাই বিশেষকৈ ভিডিঅ' তো আজি আকৌ এটা ভিডিঅ' শ্বুট কৰিছোঁ তো ভাবিছোঁ আজি এনেকৈ ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে এনেকৈ বাহিৰত ৰ'দত বহি আছোঁ চুলিখনীয়া সদায় মই চুলিখিনি খনীয়া লৈছোঁ এতিয়া আৰু এয়া মাছ শুনিছোঁ যে সেয়া আমাৰ ঘৰৰ ওচৰতে মানে মিচিঙৰ কি কয় এইটো পৰাগ নে কিবা এটা বুলি কয় ন পৰাগ নে পৰাগ সেয়া পাতি আছে চ' মাটি ইয়ালৈকে আহি থাকে মানে চাউলটো হৈ গ'ল চুলিখনীয়া চুলিখিনি বেয়াও যেনিবা চুলিখনীয়া হৈ গ'ল চ' এতিয়া বহি আছোঁ আকৌ মানে আৰু এতিয়া ঘৰৰ কাম বনখিনি কৰি লৈ আকৌ ঘৰলৈ যাম বুলি ভাবিছোঁ চাই থাকিব ভিডিঅ'টো আৰু এতিয়া ভাত চাত খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ভাত খাই আপোনালোকক এয়া ভাতত অকণমান মাংস ভাজি আৰু লগত এটা জলকীয়া আৰু ভাত দালি আছে কিন্তু মই দালি নাখাওঁ চ' এনেকৈ লৈ ল'লোঁ আৰু এতিয়া ভাত খাই লওঁ এটা কথা কওঁ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ মোৰ চেনেলটো জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো ন'টিফিকেশ্যন বেল আহে ন সেইটোত অল কৰি দিব আৰু এতিয়া সময় হৈছে 1:30 বাজিব হ'ল মানে আৰু এযোৰ মেখেলা চাদৰ অৰ্ডাৰ কৰি থৈছিলোঁ মিছ'ৰ পৰা আৰু মেখেলা চাদৰযোৰ এতিয়া আহিলে মানে ফোন কৰিলে এতিয়া জাষ্ট তো মেখেলা চাদৰযোৰ আনি লওঁগৈ ব'লক আৰু এতিয়া পাৰ্চেলটো লৈ ল'লোঁ এতিয়া খুলি চাওঁ কেনেকুৱা আহিছে মাজত আছে আকৌ Snehi kamu, Snehi kamu. झूठ बोल रही है तू नहीं झूठ बोल रही है ये हर बार एक नया झूठ बोलती है और जब इसका झूठ पकड़ा जाता है तो एक और झूठ बोलती है কটনৰ নহয় চেনেহী মানে তোৰ ইমান পিছল বুলি অলপ ভবা নাছিলোঁ কিবা বানাৰসী চিল্ক বুলি আছিলে নামটো মানে কাপোৰটো সেই
এইটো হৈছে ব্লাউজৰ পিচ, হেভি হয়। আৰু এইখন হৈছে মেখেলা, ইয়াত চিলভাৰ কালাৰৰ বুটা আছে। আৰু এইখন হৈছে চাদৰ, লগতে ইয়াৰ লগতে পটিবোৰ দিয়া আছে মানে। আৰু এই দুখন গামোচা চিলাবৰ বাবে দি থৈ আহিছিলোঁ আৰু গামোচা দুখন লৈ আনিলোঁ। এইখন গামোচা মায়ে দিছে মানে, কেনেকুৱা লাগিছে ফুলটো জনাব। ঘৰলৈ যাবলৈ নহ'ল, তাৰপিছত ভাবিলোঁ যে লগৰজনী ঘৰলৈ যাম বুলি ভাবি তালৈ যাব নহ'ল। আৰু এতিয়া এনেই পথাৰলৈ অলপ ওলাই যাম দিছোঁ। আৰু এতিয়া আমি এনেকৈ পথাৰে মানে গৈ আছোঁ, মই মিতালী আৰু দেৱলীনা। তাত পৰাগ চাবৰ বাবে গৈ আছোঁ আৰু মানে এনেই অলপ মানে ওচৰৰ পৰা চাই আহিম আৰু তালৈ সোমাই নাযাওঁ। তেতিয়াহ'লে ব'লক। সেইখন বিয়া বেছি ভাল হৈছে। বগা পায় নহয় এনেকৈ। দিনা কৈছে দেই, কালি মানে জামগুৰি পাছ কিবা এটা নিচিনা বাকীখন কৈছে আমাক মেছেজ জামগুৰি পাছ কেইটা দোকানী আছে বুলি কৈছে বোলে। ই অসমীয়াত ভাগি কৈছে মানে, নিজে নাজানে সি এতিয়া ওলাব লগা আছে, ইমান হাঁহিছে। বিকিব চাগে আৰু পটককৈ ডাঙৰ হ'ব আকৌ, এনেকুৱা ডাঙৰ পুখুৰীত পটককৈ মাছ ডাঙৰ হয়, বহুত ডাঙৰ হয় সেইটো। সেইখিনি খমাই নাই নেকি? না গামোচাটো পিন্ধিলে ইমান গৰম চাগে। স্কাৰ্টটো পিন্ধি আহিছোঁ আকৌ, লংপেণ্ট এটা পিন্ধি আহিলোঁ। আমি সেইখিনিলৈকে নাজানো আৰু এফালৰ পৰা যাব পাৰিম নহয়। গৰু বিচাৰি আহিছোঁ আমি যেনে। মিতালী আগতে কেমেৰা বেয়া যে, এতিয়া ভাল হ'ল আৰু মানে। গৈ পাইছোহি আৰু এতিয়া। জুম কৰিলে এইটো ভাল নুঠে ইমান। আমি এইখিনিৰ পৰা আৰু আগলৈ নগ'লোঁগৈ আৰু মানে ইমানতে ৰখিলোঁ। চ' ইমানৰ পৰাই চাই যাওঁগৈ আৰু সোনকালে ঘৰলৈ।
এতিয়া দেই সৰিয়হখিনি ফটো মংগিব এই আইও মই কি কাপোৰ পিন্ধি আহিছো ফটো আমিনো কিয় কনচা ভাল বুলিছো মই দেখাই ৰকম দিবিলাকে ৰকম ৰকব বোলে মিতালে কৈছে চাবা মোক কাবকাল দেখি ইয়ালৈ ফটো মাৰিম বুলি আহিছিলোঁ কিন্তু ফটো মৰা নহ'ল আকৌ গুচি আহিলোঁ আমি উঠাই যাওঁ মই নিজেতো দিব নোৱাৰোগে হেল্ল' উলংগ কি কৈছে এইটো মিতালে খুব ধুনীয়া বুজি পাইছে চলো বল লিপষ্টিক একেবাৰে লগাই লৈছো চলো চলো এটা লিপষ্টিক লাগিছে আকৌ মাৰিম ডিলিট কৰি নাজানো বাদ দে ব'লা ফটো পাই থাকিলে দেৰি হ'ব মোক গালি পাৰিব আজা এতিয়া ঘৰলৈ আহি আছোঁ আৰু পামগৈ আৰু বেছি সময় নাই অলপমান এইফালেও চাবা হেল্ল' হাই দি দিয়া ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ পুনৰ এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম